27 আগষ্ট বিশ্ব পৰ্যটন দিৱস। এই বিশ্ব পৰ্যটন দিৱস উপলক্ষে শুকুৰবাৰে লখিমপুৰ জিলাৰ বধাকৰাৰ মঘুৱা চুকত পালন কৰে বিশ্ব পৰ্যটন দিৱস। এই বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি দনিপল ইউথ ছ'চাইটি নামৰ অনুষ্ঠানটোৱে মিচিং থলুৱা খাদ্যৰ উদগনি শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে। থলুৱা মিচিং খাদ্য সম্ভাৰক অধিক জনপ্ৰিয় কৰা তথা অন্যান্য জনগোষ্ঠীৰ লোকৰ মাজত মিচিং খাদ্য সম্ভাৰক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা অনুষ্ঠানটোত বিভিন্ন সম্প্ৰদায়ৰ ভালেসংখ্যক লোকক নিমন্ত্ৰণ জনাই মিচিং জনগোষ্ঠীৰ বহুকেইবিধ থলুৱা খাদ্য পৰিৱেশন কৰিবলৈ দিয়া হয়। আজি মানে 27 আগষ্ট গোটেই মানে পৃথিৱীতে মানে বিশ্ব পৰ্যটন দিৱস বুলি মানে পতা হয়। আৰু এই আমি লখিমপুৰত আমি দনিপল ইউথ ছ'চাইটিয়ে বহুত বছৰ ধৰি মানে আমাৰ থলুৱা খাদ্যক মানে অলপ প্ৰচাৰ কৰি পেলাই প্ৰমোট কৰিব আমি বিচাৰি আছোঁ। আৰু আজিৰ দিনটো আমি ভাবিলোঁ যে বিশ্ব পৰ্যটন দিৱসত আমি এটা সৰু এটা কাৰ্যসূচী আমি লৈ এই মানে দিৱসটো আমি পালন কৰিম। আৰু আজি আমি বিশেষকৈ আমাৰ মিচিং মানে আমাৰ জনজাতিৰ আমি এটা আমাৰ যিবিলাক মানে ফিষ্টিং হয়, আমাৰ মানে খোৱা বোৱাৰ কিছুমান অনুষ্ঠান থাকে আমাৰ, য'ত তাত মানে আমাৰ এটা আইটেম আছে য়েকটাক বুলি কয়। সেই য়েকটাকটোক মানে এটা ধৰণেৰে মানে বনোৱা হয়, কিন্তু আমি আজিৰ মানে যিটো কৰ্মশালা, আজি আমি যিটো দিৱসটোত আমি এটা কৰ্মশালা হিচাপে আমি 2-3 বিধৰ মানে কেনেকৈ আমি বনাব পাৰোঁ, তাক অলপ মানে মানুহক মানে কেনেকৈ টেষ্ট মানে দিব পাৰোঁ, অলপ যাতে বহুত মানুহ ধৰি লওক অলপ নতুনত্ব কিছুমান আনি পেলাই যাতে মানে ইয়াক অলপ পপুলাৰ কৰিব পাৰোঁ, সেই মানে সন্দৰ্ভত আমি আজি এটা ইয়াত কৰ্মশালা আৰু লগতে আমি মানুহ মাতিছিলোঁ, মানে যিবিলাকৰ আমি কমেণ্ট ল'ব বিচাৰিছোঁ যে আমি বনোৱাটো কেনেকৈ হৈছে। আৰু আমাৰ বনোৱাৰ মানে আমাৰ এই গাঁৱত মানে এটা পৰম্পৰা এটা আছে, ইয়াত মানে অলপ এই যিটো আইটেম এইটো প্ৰায় বহুত জেগাৰ লগত তুলনা কৰিলে ইয়াত অলপ মানে ইয়াৰ যুৱকবিলাকে অলপ ইণ্টাৰেষ্ট লৈ পেলাই বনায়। সেইটো কাৰণে আমি ভাবিলোঁ এই গাঁৱতে পাতিম। আৰু এওঁ মানে বহুত এওঁক আমাৰ ফুলন তাকো এওঁৰ লিডাৰশ্বিপতে আমি বহুত জেগাতে আমি প্ৰচাৰ কৰিছোঁ ইতিমধ্যে। আৰু আজিৰ দিনটোৰ কাৰণে আমি এটা মানে স্পেচিয়েল কাৰ্যসূচী লৈ পেলাই ইয়াত বনাই পেলাই আমি এটা মানুহৰ ফিডবেকো এটা লৈছোঁ, আমি মানে কেনেকুৱা মানে পাইছে মানুহ ৰাইজে। দনিপল ইউথ ছ'চাইটি নৰ্থ লখিমপুৰ, তেখেতসকলে বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি মিচিং থলুৱা খাদ্যৰ ওপৰত এটা পৰীক্ষা নিৰীক্ষা চলাইছিলে। বহুত মানুহ আছিলে, তাৰ মাজতে মোকো নিমন্ত্ৰণ কৰি আনিলে। তাৰপিছতে মই আহি এটা ব্যতিক্ৰম দেখিলোঁ। আমি সচৰাচৰ যি ধৰণে আমি মিচিং থলুৱা খাদ্য বুলি খাই আছোঁ, সেই তাৰপৰা অলপমান ডিফাৰেঞ্চ। তেখেতসকলে ধৰক য়েকটাক বুলি কৈছে। য়েকটাকটো হ'ল গাহৰি মাংসৰ যিটো তেল, গাহৰি মাংসৰ তেলটো ধৰক মানে আজিকালি এনেই মানে তৰকাৰী হিচাপে বনাই মানে সচৰাচৰতে খোৱা হয়, কিন্তু য়েকটাকটো হ'ল বিশেষ ধৰণে এইটো ৰন্ধন প্ৰকৰণ কৰি প্ৰস্তুত কৰা মানে গাহৰি মাংসৰ তেল। আৰু সেইটো খাই খুব মই তৃপ্তি পালোঁ। তাৰোপৰি বিভিন্ন বন শাকৰ লগত আৰু মিচিং যিটো বনৰীয়া মছলা জাতীয় যিটো মানে এইবিলাক মানে হাৰ্বেল আৰু এনেকুৱা ধৰণৰ মছলা দি পেলাই বিভিন্ন প্ৰকাৰৰ মাংস, মানে বিশেষকৈ গাহৰি মাংস তেখেতসকলে ৰান্ধি খোৱালে। যথেষ্ট খাই পেলাই তৃপ্তি পালোঁ। আৰু তেখেতসকলৰ যিটো প্ৰচেষ্টা, এইটো অন্ততঃ মানে অসমেই নহয়, ভাৰতেই নহয়, বিশ্ব দৰবাৰতো যদি এইটো প্ৰচাৰ হৈ যায় বা এইটো যদি জনপ্ৰিয় হয়, তেতিয়াহ'লে খুব ভাল লাগিব। আৰু মই উত্তৰ লখিমপুৰ দনিপল ইউথ ছ'চাইটিৰ যিটো অৰ্গেনাইজেশ্যন আছে, তেখেতসকলৰ এই প্ৰচেষ্টাক মই আন্তৰিক মানে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। তেখেতসকলে যেন আৰু মানে বিভিন্ন
জনজাতীয় থলুৱা খাদ্যৰ ওপৰত তেখেতসকলে মানে পৰীক্ষা নিৰীক্ষা কৰি পেলাই থলুৱা খাদ্য যিটো আমাৰ মানে জনজাতীয় থলুৱা খাদ্য মানে যিটো মানে প্ৰচাৰ আৰু প্ৰসাৰ যাতে হৈ যায়, বিভিন্ন ঠাইলৈ যাতে এইটো মানে প্ৰচাৰ হয়, তাকে উত্তৰ শ্ৰীবৃদ্ধি কামনা কৰি পেলাই। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, পূৰ্বাঞ্চল টাইম।